হাতৰ আঙুলি বহল বহল ভৰি আঙুলি ঠেক হাতৰ আঙুলি বহল বহল ভৰি আঙুলি ঠেক নো এক্স নো নেক্সট সিঙ্গল ইজ দ্য বেষ্ট কোন এর বড়টো এটো সো গাইজ মই মানে এটা সময়ত বহুতে মক্কেল আছিলোঁ কাৰণ সেইটো সময়ত মোৰ মাথাত খালি এটাই কথা আছিল সেইটো আছিল ৰিলছ 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 আৰু তেতিয়া খালি মোৰ এটাই মাইণ্ডত আছিলে যে মটিভেশ্যনেল ভিডিঅ' বনাব লাগে ৰিলছত দিব লাগে আৰু পপুলাৰ হ'ব লাগে চ' এতিয়া মই গম পালোঁ যে সেইবিলাক চব মক্কেল আমি আগতে মই মানে মক্কেল আছিলোঁ বাট এতিয়া নহয় ৱেলকাম টু মাই চেনেল এভেনিছৰ পৰা আৰু নিজ মোৰ এটা নতুন ভিডিঅ'লে সো গাইজ আজিৰ এই ভিডিঅ'টো বহুত এণ্টাৰটেইনমেণ্ট হ'বলৈ গৈছে তো প্লিজ ভিডিঅ'টো স্কিপ নকৰিব এণ্ড ফুল টাইম ৱাচ কৰক থেংকছ গাইজ এতিয়া আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এটা বেমাৰ বিয়পি পৰিছে আৰু সেই বেমাৰটো হৈছে মটিভেশ্যনেল স্পীকাৰ আৰু এই বেমাৰটো আমাৰ অসমৰ মানে বহুত ঠাইত বিয়পি পৰিছে তো আজি আমি এই বেমাৰটোৰ বিষয়ে কথা পাতিম ব'লা ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ ল'ৰাজনক পোৱাটো ভাগ্য বুলি কয় আৰু নেপায় বুলি জানিও বিচাৰি থকাটোকে ভাল পোৱা বুলি কয় আৰু তোৰ নিচিনা এটা তেনেকুৱাক মক্কেল বুলি কয় গুৰুত্ব দিলে বিৰক্ত নিদিলে অভিযোগ আৰু এনেকৈ শেষ হৈ যায় বহুতো যোগাযোগ ৰাতি 2 বজাত বহি বেলকনিত থাকো জোন তিল চাই যোগাযোগ নহয় ঐ যোগাযোগ তই নিজে ভালদৰে অসমীয়াটো নাজানো তাৰ ওপৰত তই আমাক জ্ঞান দিবলৈ আহ মটিভেশ্যনেল সদায় নিজৰ কামটোৰ ওপৰত গুৰুত্ব দিবা পিছলৈ নাচাবা পিছৰ পিছত তোমাৰ নিজৰ পিছত এইটো মানে কি এইটো কি মানে এইটো যোগাযোগ নিদিবা এইটো কি মানে একো শুনাই নাপালোঁ ভালকৈ এইটোতো কলি কি মানে হা আৰু তাৰ হাঁহিটো দেখিছেনে নাই এই বা তাত থাকি আমাৰ ঘৰৰ এইটো মেকুৰীটোৱে ধুনীয়া হাঁহি দি দিওঁ হাঁহি কি যে মক্কেল বিলাক থাকে আৰু প্রেম করা না যায় প্রেম হৈ যায় প্রেম করা না যায় প্রেম হৈ যায় আৰু প্রেমবিহীন জীবন মৰুভূমি হৈ যায় কি তোৰ মানে কি আমাৰ মানে কি পৃথিৱীখন ঘূৰণীয়া সলনি কি এইটো হ'ব লাগিছিলে নেকি হা তহঁতৰ নিচিনাবিলাকৰ কাৰণে মানে আমাৰ উঠি অহা প্ৰজন্মটো কিবা মানে প্ৰেমত মিহলি হৈ গৈছে আজিকালি মানে কি মানে প্ৰেমৰ বাহিৰে কি একো নাপাওঁৱে কি মানে প্ৰেম নহ'লে কি আমাৰ পৃথিৱীখন কি মৰুভূমি হৈ যাব এই গছ গছনিবিলাক মৰুভূমি হৈ যাব জাত কথা এইবিলাক দেও গুৰ কেইটামান हारमोनियम खाते थे अबे साले कभी मेरा माफ करना उठा ले रे देवा उठा ले रे बाबा मुझे अमीर को नहीं रे ये दो गरीबों को আপোনালোকে ভাবিছে নেকি ভগৱান পৃথিৱীত নাই খাৰগুললৈ আহি যাব চকুৰুৰে মাৰা কথা গানত কিৰণ में कुछ नहीं है यार बहन चो सारे मिलके हमको पागल बना रहे हैं मादर चौथ के बच्चे খাৰগুল মানে কি এইটো মানে কি এইবিলাক চ' গাইজ তো তোমালোকে এই মক্কেলবিলাক অসমৰ বিভিন্ন ঠাইত দেখা পাবা আৰু এই মক্কেলবিলাকৰ আচৰণ হৈছে মোবাইলটো উল্টাকৈ লৈ চুলিবিলাক মুৰ্গীৰ ফানৰ দৰে জোঙা কৰি আৰু মুখত এটা বান্দৰৰ দৰে হাঁহি লৈ একো বুজি নোপোৱা মটিভেশ্যনেল ভিডিঅ' বনাই তো মোৰ আশা থাকিল যে তোমালোকে এই মানে মক্কেলামীবিলাক নেদেখুৱা আৰু ময়ো আগতে বনাইছিলোঁ বাট এতিয়া নহয় চ' মানে আজিৰ এই ভিডিঅ'টো ইমানে যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব নাপাহৰিবা এণ্ড বাই